हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি আমি দশম শ্ৰেণীৰ বহুপদ পলিনোমিয়েল ইয়াৰ নেক্সট পাৰ্টটো আজি আমি কৰিম আমি তিনিটা টপিকৰ ওপৰত বেছি ভালকে ডিসকাশন কৰিম ইয়াৰ ভিতৰত মোস্ট ইম্পৰ্টেন্ট আছে মই বহুত চাইছো যে বহুত ষ্টুডেন্ট এটা বস্তু বিষয়ে ভালকে নাজানে যে বহুপদৰ পূৰ্ণবৰ্গ জ্যামিতিক অৰ্থ কি ইয়াৰ বিষয়ে বহুত ষ্টুডেন্ট ইয়াৰ একচুয়াল মিনিংটো নাজানে তো এইটো বিষয়ে আজি আমি একদম পুৰা বেছিকৰ পৰা ভালকে বুজিম সো তোমালোকে ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিবা যদি তোমালোকে নতুন হৈ থকা এইটো চেনেলত তোমালোকে প্লিজ चैनल को सब्सक्राइब करी बेल आइकन बजाय राखिबा ताते यार परवर्ती टाइमत अहा भिडिओ বিলাক তোমালোকে চাব পাৰা সো সব বহুপদৰ প্ৰকাৰ মানে কি সো অলৰেডি আমি বহুপদৰ বিষয়ে পঢ়িছি যদি কোনোবাই ভিডিওটো চোৱা নাই ডেসক্ৰিপচন লিংক আছে চাই লবা পদ সাপেক্ষে বহুপদ আৰু এটা হৈছে ঘাত সাপেক্ষে বহুপদৰ প্ৰকাৰ দুটা বস্তুৰ ওপৰত ভিত্তি কৰি বহুপদক কি কৰা হৈছে বিভক্ত কৰা হৈছে এটা হৈছে পদ সাপেক্ষে আৰু হৈছে ইয়াৰ চলকৰ ঘাত সাপেক্ষে বুজি পাইছা দ্যাট মিন্স চলকৰ পাৱাৰৰ হিচাপত বহুপদক বিভক্ত কৰা হৈছে সো এনেতো চলকৰ পাৱাৰ হিচাপত বা ঘাতৰ হিচাপত পদৰ হিচাপত যদি তোমালোকে বহুপদক ভাগ কৰিব যাও বহুত প্ৰকাৰ আছে তো আমাক বেছি নালাগে আমাক ইয়াতে লাগিব অকল তিনিটা লাগে ওকে সো পদৰ ওপৰত কি কি আছে চোৱা এটা পদ থকা যা কি বুলি কোৱা হয় এক পদ বহুপদ এক পদ বহুপদ इंग्लिशत की कोৱা হয় ইয়াক মনোমিয়েল ओके এক পদ বহুপদ বা মনোমিয়েল সো এক পদ মানে কি নামতে সব লগাই আছে যে এক পদ মানে হৈছে যি বহুপদৰ অকল এটাহে পদ আছে তাক কি বুলি কোৱা হয় এক পদ বহুপদ বা মনোমিয়েল সো ইয়াৰ एग्जांपल কি হ'ব सपोज 2x² এতে কেইটা পদ আছে এটা পদ মনত ৰাখিবা সদায় যোগ আৰু বিয়োগ এই দুটা চিহ্নেহে পদক কি কৰে ভাগ কৰে সপোজ মই দিছো এতে 2x এটা কেইটা পদ আছে বহুত ষ্টুডেন্ট কো দুটা পদ এটা পদ আছে কিয় আৰু ইয়াৰ ভিতৰত কি চিহ্ন আছে ইয়াৰ ভিতৰত একো চিহ্ন মানে কি পূৰণ চিহ্ন আছে 2 আৰু x কি আছে পূৰণ সো পূৰণ হৰণ এই দুটা চিহ্নে পদ ভাগ নকৰে পদ ভাগ কৰে অকল যোগ আৰু বিয়োগে বুজি পাইছা তো সপোজ মই যদি এনেকে লিখো 2x2 এটা কেইটা পদ আছে কোৱা দুটা পদ 2x এটা আৰু এটা 2 ইয়াক কো ধ্ৰুবক পদ এটা লগত চলক আছে ওকে বুজি পাইছা এটা কেইটা পদ আছে দুটা পদ আৰু ইয়াক যোগেৰে বিভক্ত কৰা হৈছে সো যোগ আৰু বিয়োগ এই দুটা চিহ্নে পদ কি কৰে ভাগ কৰে ক্লিয়াৰ ওকে এতিয়া চোৱা 2x² এটা এক পদৰ উদাহৰণ 2y² y³ t² এই আটাবিলাক কি এটা পদৰ উদাহৰণ এটো এটা কি হ'ব এটা পদ তার নাম কি দিয়া হয় এটা সোয়া ধ্রুবক পদ ক্লিয়ার এটা চলক নাই দ্যাট মিন্স এটো ধ্রুবক পদ ওকে সো এইবিলা হৈছে এক পদৰ উদাহৰণ আৰু সেকেন্ড আছে দ্বিপদ বহুপদ ইংলিশত কোৱা বাইনোমিয়াল মানে কি সব নামতে আছে এটা এক পদ মানে কি এটা পদ দ্বিপদ মানে কি দুটা পদ যুক্ত বহুপদক কি বুলি কোৱা হয় দ্বিপদ বহুপদ বুলি কোৱা হয় ক্লিয়াৰ সপোজ एग्जांपल চোৱা 2x - 2 এটা কেইটা পদ আছে দুটা পদ আছে কি হ'ব 2x আৰু 2 দুটা পদ সো কি হ'ব দ্বিপদ বহুপদ আৰু কি আছে চোৱা सपोज t² - 2 এটা কি হ'ব দ্বিপদ বহুপদ কাৰণ দুটা পদ আছে t² এটা আৰু 2 এটা ক্লিয়ার t³ + 3 এটা কি হ'ব দ্বিপদ বহুপদ ক্লিয়ার আৰু এটা আছে আৰু না লাগে তিনিটা পৰ্যন্ত পঢ়িলে হয় আমাৰ আৰু না লাগে এই তিনিটাই আমাৰ লাগে সো কি হ'ব ত্রিপদ বহুপদ এক ইংলিশত কি বুলি কোৱা হয় ট্ৰাইনোমিয়েল পলিনোমিয়েল ওকে যি বহুপদত তিনিটা পদ যুক্ত হৈ আছে এই বহুপদক কি বুলি কোৱা হ'ব ত্রিপদ বহুপদ ইংলিশত কি হ'ব ইয়া ট্ৰাইনোমিয়েল सपोज x² - x + 2 এটা কেইটা পদ আছে এটা দুটা তিনিটা এটা কি হৈ যাব ত্রিপদ বহুপদ t³ - 2t² + 5 এটা কি হৈ যাব আমাৰ তিনিটা পদ আছে এটা দুটা তিনিটা আমাৰ এটা কি হৈ যাব আমাৰ ত্রিপদ বহুপদ বুজি পাইছা এটা সোয়া ক্লিয়ার ঘাত সাপেক্ষে বহুপদৰ প্ৰকাৰ সাধাৰণতে বহুপদৰ প্ৰকাৰ কি সোয়া ৰৈখিক বহুপদ মানে কি যে এটা মাত্ৰাযুক্ত বহুপদক কি বুলি কোৱা হয় ৰৈখিক বহুপদ বুলি কোৱা হয় ইয়াৰ আদৰ্শ ৰূপ কি ax + b ইয়াতে
এ 0 হব নোৱাৰে এ যদি 0 হয় তেনেহলে চোৱা এটা ৰৈখিক বহুপদ নহব ইয়াতে বি ধ্ৰুবক পদ হৈ যাব ওকে ধ্ৰুবক পদৰ চলকৰ মাত্ৰা কি 0 ওকে সো ৰৈখিক বহুপদ হোৱাৰ কাৰণে ইয়াৰ চলকৰ মাত্ৰা কি হ'ব লাগিব 1 হ'ব লাগিব ৰৈখিক বহুপদ এক্সাম্পল বিলাক চোৱা কি আছে x মানে কি আছে চলক এটা বহুপদ আছে এটা পদ আছে আৰু ইয়াত পাৱাৰ কি 1 আছে ইয়াতে একো নাই মানে কি 1 এগৰে এটো এটা ৰৈখিক বহুপদ হৈ যাব ক্লিয়াৰ x, twice x plus 2 এটো এটা রৈখিক বহুপদ কারণ চলকৰ পাওয়ার 1 অথবা 3y - 3 এটো এটা কি হৈ যাব রৈখিক বহুপদৰ উদাহৰণ হৈ যাব ওকে নেক্সট দ্বিঘাত বহুপদ মানে কি দুটা মাত্ৰাযুক্ত বহুপদক কি বুলি কোৱা হয় দ্বিঘাত বহুপদ তাৰ দ্বিঘাত বহুপদ আদৰ্শ ৰূপটো চোৱা ax² + bx + c ওকে ইয়াতে a 0 হ'ব নোৱাৰিব কিয় নোৱাৰিব চোৱা কাৰণ ইয়াতে যদি a 0 হৈ যায় দ্যাট মিন্স এইখিনি ভ্যালু কি হৈ যাব 0 এইখিনি যদি 0 হৈ যায় এটো কি হৈ যাব bx + c দ্যাট মিন্স এটো কি হৈ যাব রৈখিক বহুপদ ওকে এটো দ্বিঘাত বহুপদ না থাকে সেই কারণে a 0 হ'ব নোৱাৰিব ওকে ইয়াৰ উদাহৰণ কি হ'ব স্যার সাপোজ 2x² + 3 ইয়াতে সো x এর পাওয়ার কি আছে 2 দ্যাটস ওয়াই এটা কি হৈ যাব দ্বিঘাত বহুপদ y² - 3 এতে চলকৰ হাইয়েস্ট পাওয়ার কি আছে 2 এখানে এটা কি হৈ যাব দ্বিঘাত বহুপদ ওকে √3 x² + 5 এটা কি হৈ যাব দ্বিঘাত বহুপদ ওকে দ্বিঘাত বহুপদ মানে হল দুটা মাত্ৰাযুক্ত বহুপদ ওকে যি বহুপদৰ মাত্ৰা 2 তাক কি বুলি কওঁ আমি দ্বিঘাত বহুপদ নেক্সট ওয়া ত্রিঘাত বহুপদ মানে কি তিনিটা মাত্রাযুক্ত বহুপদ ওকে যি বহুপদৰ মাত্ৰা 3 সেই বহুপদ কি বুলি কোৱা হ'ব ত্রিঘাত বহুপদ ইয়াৰ আদৰ্শ ৰূপ হৈছে ax³ + bx² + cx + d ইয়াতে a 0 হ'ব নোৱাৰিব কাৰণ a যদি 0 হৈ যায় এই গোটেইখিনি টাৰ্মছ কি হ'ব 0 এইখিনি 0 হলে এটো কি দ্বিঘাত বহুপদ হয় এটো ত্রিঘাত না থাকে ওকে ইয়াৰ एग्जांपल কি হ'ব চোৱা ইয়াৰ एग्जांपल হ'ব যেনে x³ - 2 √3 x³ - 5 এটো এটা কি ত্রিঘাত বহুপদ মানে তিনিটা মাত্ৰাযুক্ত বহুপদক ত্রিঘাত বহুপদ বুলি কোৱা হয় বহুপদ শূন্য জিৰ'ছ অফ পলিনোমিয়ালছ বহুপদ শূন্য মানে কি এটা বাস্তৱ সংখ্যা কে এটা বহুপদ px ৰ এটা শূন্য বলা হ'ব যদি কেতিয়া বলা হ'ব যেতিয়া p of k = কি হয় 0 দ্যাট মিন্স এটা বাস্তৱ সংখ্যা k এটা বহুপদ px ৰ তেতিয়া আমি শূন্য কম যেতিয়া সেই ভ্যালু দ্যাট মিন্স k আমি এই পলিনোমিয়ালটো বহুৱাৰ পিছত এই পলিনোমিয়ালৰ ভ্যালু কি হৈ যায় আমাৰ 0 হৈ যায় তেতিয়া আমি k কি বুলি কম এইটো পলিনোমিয়াল কি বুলি কম শূন্য বুলি একদম দিছে এটা px = x - 2 এটা আমাক এটা বহুপদ দিছে x - 2 বহুপদ দিছে এটো আমাক শূন্য কেনে কলাম ইয়াৰ শূন্য মানে কি এই বহুপদৰ শূন্য মানে কি যে x ৰ এনেকুৱা কি ভ্যালু বহুৱাম x ৰ এনেকুৱা কি ভ্যালু বহুৱাম যেটো বহুৱাৰ পিছত এই বহুপদৰ ভ্যালু আমাৰ কি হৈ যাব শূন্য হৈ যাব ওকে সো এতিয়া চোৱা x ৰ ঠাইত যদি আমি 2 বহুৱাই দিও x ৰ ঠাইত আমি 2 বহুৱাই দিও তেনে ইয়াত কি আহিব চোৱা p of x দ্যাট মিন্স x ৰ ঠাইত 2 বহাইছো হোৱাৰ পিছত কি হ'ব 2 - 2 ওভাৰলেপ 0 দ্যাট মিন্স এইটো বহুপদ যদি আমি x ৰ ঠাইত 2 বহুৱাই দিও তেনে এই বহুপদৰ ভ্যালু আমাৰ কি আহি যাব শূন্য আহি যাব সেই কাৰণে আমি কি কম এই 2টো হ'ব আমাৰ এই বহুপদৰ কি হৈ যাব এটা শূন্য হৈ যাব বুজি পাইছা ক্লিয়াৰ শূন্য কেনেকৈ ওলাই যে x ৰ এনেকুৱা ভ্যালু চলকৰ এনেকুৱা ভ্যালু যেটো বহুৱাৰ পিছত সেই বহুপদটো কি হৈ যায় আমাৰ শূন্য হৈ যায় তেতিয়া আমি সেই ভ্যালুটো এটো বহুপদৰ কি বুলি কম আমি এটা শূন্য p of x আমাক দিছে 3x - 2 ক্লিয়াৰ সহজ px কি দিছে আমাক 3x - 2 এতিয়া আমাৰ এই বহুপদৰ শূন্য কি হ'ব বহুপদৰ শূন্য মানে কি যে x ৰ ঠাইত আমি কি বহুৱাম x ৰ ঠাইত কি বহুৱালে এই ওভাৰঅল পলিনোমিয়ালছৰ ভ্যালু আমাৰ কি হৈ যাব শূন্য হৈ যাব তেতিয়া আমি সেই সংখ্যাটো কি বুলি কম এটো বহুপদৰ শূন্য বুলি কম ঠিক আছে দ্যাট মিন্স x ৰ p যদি সাপোজ ধৰিলো এটো এটা বহুপদৰ এটা শূন্য k যদি আমি k এটো এটা শূন্য হ'ব লগা হয় তেতিয়া p k = কি হ'ব লাগিব শূন্য হ'ব লাগিব ক্লিয়াৰ দ্যাট মিন্স আমি ইয়াতে x ৰ এনেকুৱা ভ্যালু উলিয়াব লাগিব যেটো ইয়াতে বহুৱাৰ পিছত ইয়াতে ওভাৰঅল বহুপদৰ ভ্যালু কি হৈ যায় শূন্য আহি যায় সো সাপোজ এতিয়া দ্যাট মিন্স কি p of x কি হ'ব লাগিব 0 যদি p of x 0 হয় তেতিয়া আমি কম যে x এই বহুপদৰ দেখি কম শূন্য দ্যাট মিন্স x এর ভ্যালু আমি ওলাম এটা সো p of x কি আছে 3x - 2 = 0 এটা সো ইয়াৰ পৰা x ওলালে কি হ'ব সো 3x যেনেকৈ আছে তেনেকৈ ৰাখি দিবা মাইনাস ইফালে গলে প্লাস মানে কি হৈ যাব x = কি হ'ব 2y/3 পুৰণা সিফালে হৰণ দ্যাট মিন্স x ৰ ঠাইত আমি কি বহুৱাব লাগিব x ৰ ঠাইত যদি আমি 2/3 বহুৱাই দিও ইয়াতে x ৰ ঠাইত যদি আমি 2/3 বহুৱাই দিও তেনে ইয়াতে ওভাৰঅল आंसर আমাৰ কি আহি যাব বহুপদৰ ভ্যালু আমাৰ কি আহি যাব শূন্য আহি যাব সেই কাৰণে আমি 2/3 এই 3x - 2 বহুপদৰ এটা শূন্য ক'ব পাৰো বুজি পাইছা